চিৰাং জিলাৰ প্ৰান্তে প্ৰান্তে মেলাৰ নামত জুৱা খেল অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। মেলাৰ নামত চলিছে জিলাখনৰ প্ৰান্তে প্ৰান্তে মুকলি জুৱা। জুৱা খেল অনুষ্ঠিত কৰাক লৈ সৰব হৈ উঠিছে নেমচৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাহাৰুল ইছলাম আৰু RMCৰ চিৰাং জিলা সমিতিৰ প্ৰাক্তন সভাপতি গাজিবুৰ ৰহমান। তেওঁলোকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে BTC অঞ্চলত মেলাৰ নামত যে জুৱা খেল চলি আছে তেনেকে চলি থাকিলে নৱ প্ৰজন্ম বিপথে পৰিচালিত হ'ব। নেমচৰ সাধাৰণ সম্পাদক তথা RMCৰ চিৰাং জিলাৰ প্ৰাক্তন সভাপতিগৰাকী অসম চৰকাৰ আৰু BTC চৰকাৰৰ লগতে প্ৰশাসনক নৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মেলাৰ নামত জুৱা খেল বন্ধ ৰখাৰ আহ্বান জনায়। নেমচৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে যদি এই চক্ৰৰ নামত জুৱা খেল চৰকাৰে বন্ধ নকৰে অনাগত দিনত নেমচৰ আহ্বানত BTCৰ সৰ্বস্তৰৰ ৰাইজক লগত লৈ BTC চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ৰাজপথত ওলাই আহি আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে। কিমান কৰি খেলা এইটো? 10 আছে 20 আছে 30 আছে। বাহ, 30 হলে খেলা না তেলা আর 10 আছে 20 আছে। আগে কি করে? জয় বেশ জয় বেশ জয় বেশ। আয় এনে লাইক সব হাসি। হয় চাওক, এইটো অতি দুৰ্ভাগ্যজনক কথা যে মেলা পূজাৰ নামত যি জুৱা খেল আৰম্ভ হৈছে এনেকুৱা হ'ব নালাগে। আৰু মেলা হওক পূজা হওক ধৰ্মীয় উৎসৱ নিশ্চিতভাৱে হ'ব, তাত আমাৰ ক'বলগীয়া নাই, তাতে আমাৰ কোনো দ্বিমত নাই। কিন্তু মেলা বা পূজাৰ নামত যিদৰে মানে জুৱা খেল আৰম্ভ হৈছে বৰ্তমান আমাৰ এই BTC অঞ্চলত, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক কথা। মই প্ৰশাসনক এইটো আহ্বান জনাম, মই ৰিকুৱেষ্ট কৰিম প্ৰশাসনক যে আপোনালোকে এই পূজা বা মেলাৰ নামত জুৱা খেলটো যাতে অনুষ্ঠিত কৰিবলৈ নিদিয়ে। জুৱা খেলটো টোটালি বন্ধ হ'ব লাগে। পূজা হওক মেলা হওক চব ঠিক আছে, আমাৰ কোনো দ্বিমত নাই। ধৰ্মীয় উৎসৱ হ'বই, আনন্দ ফূৰ্তি মানুহে কৰিব, মেলা হ'ব, ইয়াত কোনো দ্বিমত নাই। কিন্তু সেই ধৰ্মীয় অনুষ্ঠানটো মানে ধৰ্মীয় উৎসৱ লৈ পেলাই বা মেলাৰ মানে অনুষ্ঠান লৈ পেলাই যি ধৰণে মানে জুৱা খেল আৰম্ভ হৈছে এয়া বন্ধ হ'ব লাগে। প্ৰশাসনক বাৰে বাৰে আমি আহ্বান জনাই আছোঁ যে আপোনালোকে জুৱা খেল অচিৰে বন্ধ কৰিব লাগে, নহ'লে ইয়াৰ বিৰুদ্ধে যেতিয়া জনগণ ওলাই আহিব তেতিয়া কিন্তু প্ৰশাসনে ইয়াৰ ৰোধ কৰিব নোৱাৰিব। আৰু যদি প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ৰাইজ কিন্তু এটা কথা স্পষ্টভাৱে বুজি পাব যে প্ৰশাসন সেই জুৱা খেলসমূহক সুৰক্ষা দি আছে। ক'ব লগাতো বহুত কথাই আছে। বিগত কিছুদিন ধৰি আমি দেখিবলৈ পাই আছোঁ যে মানে পূজাৰ নামত যি জুৱা অপেনভাৱে যি জুৱা খেল আৰম্ভ হৈ আছে, এইটো কিন্তু আমাৰ অতি দুখৰ কথা যে চিৰাং জিলা সমিতি ইয়াত চিৰাং জিলা এটা কাৰ্যালয় ইয়াত আছে। ইয়াত দেখিবলৈ পাইছোঁ চিৰাং জিলা অন্তৰ্গত কাজলগাঁও থানা এটা নিয়াৰেষ্ট আছে, তাৰ ওচৰে পাছৰে যি ধৰণৰ খেল চলি আছে জুৱা খেলৰ নামত যি মানে ধৰণৰ মানে ইয়াতে পূজাৰ নামত যি ধৰণৰ জুৱা খেল চলি আছে অতি দুৰ্ভাগ্যজনক কথা। আৰু আমি সঁচাকৈ মৰ্মাহত হৈছোঁ যে আজিকালি আপোনালোকে সকলোৱে জানে যে বৰ্তমান যুৱ প্ৰজন্মই মানে স্কুল কলেজত খুব কম যাই আছে, তাৰ ভিতৰত কিন্তু জুৱা খেলত মানে বেছি মগ্ন হৈ আছে কেইদিনৰ পৰা। আৰু আপোনালোকে জানে ড্ৰাগছ মদ এইবিলাকতো বহুত ল'ৰা ছোৱালী মানে বেছি তাতে যত্ন লৈ আছে, মানে ড্ৰাগছ আৰু মদত। গতিকে এই সময়ছোৱাত আমি চিন্তা চৰ্চা কৰি আছোঁ যে ডিজিটেল ইণ্ডিয়া, ডিজিটেল যুগ, এতিয়া মানুহ আৰু চাই ভাল এটা পৰিৱেশত আহিব, কিন্তু পৰিৱেশত ভাল অহাতকৈ আৰু বেয়া দিশত মানে গতি কৰি আছে ল'ৰা ছোৱালী। যি উঠি অহা ল'ৰা ছোৱালীবিলাকৰ যি ধৰণৰ এই জুৱাৰ নামত যি ধৰণৰ মানে এই জায়গাত এনেকুৱা এটা মানে পৰিবেশ হৈছে, এই পৰিবেশটো হয়তো
জিলা প্ৰশাসনে আৰু BTC চৰকাৰে এইটো নিয়ন্ত্ৰণ কৰিব লাগে।